Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে লক্ষ্মী পূজা আৰু আপোনালোক সকলোকে লক্ষ্মী পূজা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ ঘৰতো সৰু সুৰাকৈ লক্ষ্মী পূজা আয়োজন কৰা হৈছে বাৰু আৰু সেইখিনিকে দেখাম বুলি আজি ভিডিঅটো আৰম্ভ কৰিছো আৰু আপোনালোকে কেনেদৰে লক্ষ্মী পূজা উদযাপন কৰিছে মোক কমেন্ট কৰি জনাব কিন্তু আৰু এতিয়া লক্ষ্মী পূজা বুলি বনাই আছে ভণ্টিয়ে ৰংগোলী বলকচোন চাওঁগে তাই কেনেকৈ ৰংগোলী বনাই আছে আৰু এফালে ভণ্টিয়ে বনাই আছে লক্ষ্মী পূজা বুলি ৰংগোলী কমপ্লিট হোৱা নাই এতিয়ালৈকে বনাই আছে এফালে তাইকো দেখাই দিছোঁ অলপ লক্ষ্মী পূজা বুলি প্ৰতি বছৰে ৰংগোলী বনোৱাই হয় আৰু এবাৰো বনাইছে তাই সৰুকৈ বনাইছে বজাৰ কৰি আনিছিলে এইফালে আছে বিস্কুট যিখিনি আজি যিহেতু লক্ষ্মী পূজা মিঠা দিব লাগে সেইটো কাৰণে আৰু এইফালে হৈছে খুৰমা আৰু এইফালে আছে চানাৰ পেকেট আৰু এইফালে চেনি আছে যিহেতু পায়স বনাব আজি এয়া কাজু আৰু এয়া হৈছে কিচমিচ আৰু এইফালে আছে ফলমূলখিনি আৰু এয়া হৈছে ধানৰ থোক আৰু এয়া লক্ষ্মী দেৱীৰ মূৰ্তি হয় মানে কিনি আনিছে এয়া আমাক এতিয়া স্থাপিত কৰা নাই এতিয়ালৈকে স্থাপিত কৰিবহে আৰু এয়া আছে নাৰিকল আৰু হেল্ল' এভৰিৱান আৰু এতিয়া আবেলি হৈছে যদিও পুৰা আন্ধাৰ হোৱা নাই অলপ চলপ আন্ধাৰ হৈছে যিহেতু আজিকালি দিনটো ছুটি হৈ গৈছে বহুত 4:30টাতে আজিকালি আন্ধাৰ হৈ যায় আৰু অথনি আৰু ভিডিঅ' নকৰিলে যিহেতু দিনত দেখাবলৈকে তেনেকৈ একো নাছিলে আৰু এতিয়া মায়ে বনাই আছে পায়স যিহেতু পূজা আৰম্ভ কৰিবলৈ হ'বই আৰু অলপ পাছতে 5টা বজাত যিহেতু আন্ধাৰ হৈ যায় আৰু ভণ্টিও ৰংগোলী কমপ্লিট হৈ গ'ল আৰু মই অলপ চলপ ডেক'ৰেশ্যন কৰিছিলোঁ য'ত মূৰ্তি ৰাখিম আমি য'ত পূজা কৰিব তাতে অলপ চলপ ডেক'ৰেশ্যন কৰি আছিলোঁ গতিকে ব'লকচোন চাওঁ কেনেকৈনো মই ডেক'ৰেশ্যন কৰিলোঁ অলপ চলপ দেখাওঁগৈ সৰু সুৰাকৈ ব'লক দেখাওঁগৈ ক'ত এনেদৰে চাকিখিনি ৰেডি কৰি লৈছোঁ যিহেতু আন্ধাৰ হৈছে আৰু চাকি জ্বলাবলৈ হৈছে আৰু মই কলিতাখিনি দি পেলাই চাকিখিনি ৰেডি কৰি লৈছোঁ আৰু এইফালে আমাৰ লক্ষ্মী দেৱীক স্থাপন কৰা হৈ গ'ল সৰু সুৰাকৈ এনেদৰে আমি অলপমান ডেক'ৰেশ্যন কৰি দিলোঁ এনেদৰে ফুল আছিলে অলপমান কিনি থোৱা সেয়া ফুল লগাই দিলোঁ আৰু এইটো হৈছে ভণ্টিয়ে বনোৱা ৰংগোলীটো যিটো মই দিনত দেখাইছিলোঁ এইটো কমপ্লিট কৰিলে যিটো তাই এক্সাম আছে সেইটো কাৰণে বহুত বেছি ডাঙৰকৈ বনাব নোৱাৰিলে আৰু সেইটো কাৰণে চিম্পলকৈ এনেকৈ বনাই দিলে যিটো আন্ধাৰ হৈ আহিছিলে সেইটো কাৰণে আমি চাকি দিছিলোঁ এইফালে ভণ্টিয়ে চাকি লৈ গৈছে আৰু আমি গেটত দিছিলোঁ চাকি আগফালে দিলোঁ আৰু বাৰাণ্ডাত দিছিলোঁ চাকি এনেদৰে যিহেতু আজি লক্ষ্মী পূৰ্ণিমা হয় আৰু পৰিৱেশটো খুবেই ভাল লাগে চাকি দিয়া পাছত নহয় জানো আৰু এইফালে মায়ে ধূপ লগাই আছিলে যিহেতু পূজাৰ সময় হৈ গৈছিলে সেইটো কাৰণে আৰু এইফালে মায়ে পূজা কৰি আছে আৰু এনেদৰে আমি অলপকৈ ডেক'ৰেশ্যন কৰিছিলোঁ কেনেকুৱা লাগিছে ডেক'ৰেশ্যনটো জনাব হাই গাইজ আৰু আমাৰ পূজা হৈ গ'ল আৰু আমি এতিয়া লৈছোঁ চাহ খাবলৈ আৰু এইফালে আজি মায়ে বনাইছিলে পায়স খাম আৰু যিহেতু লক্ষ্মী পূজাত মিঠা খাব লাগে আৰু এইফালে মায়ে বিলাইছিলে প্ৰসাদ আৰু মানুহ আমি 4টাহে যিহেতু সেইটো কাৰণে প্ৰসাদ বহুত বেছি তিওৱা নাই লক্ষ্মী পূজা বুলি নিয়ম এটাহে কৰা হৈছে অলপকৈ প্ৰসাদ দিয়া হৈ আছিলে বাছ হেল্ল' গাইজ আৰু অথনি আমি পূজা ভগাৰ পিছত এনেদৰে প্ৰসাদ আৰু চাহ খালোঁ আৰু এনেদৰে আমি সৰু সুৰাকৈ লক্ষ্মী পূজা উদযাপন কৰিলোঁ ঘৰতে যিহেতু ঘৰতে উদযাপন কৰা হয় সৰু সুৰাকৈ আৰু আপোনালোকে কেনেদৰে লক্ষ্মী পূজা উদযাপন কৰিলে মোক কিন্তু জনাবলৈ নাপাহৰিব আৰু লগতে দুৰ্গা পূজা কেনেদৰে উদযাপন কৰিলে সেইখিনিও মোক কমেণ্ট কৰি জনাব ক'ত ক'ত ফুৰিলে পূজা আৰু মোৰো পূজা খুবেই ভাল গ'ল দুৰ্গা পূজা মইতো গোটেইকেইদিনে ওলাই গৈছোঁ কিন্তু দুৰ্গা পূজা ভিডিঅ'হে দিব নহ'লে কাৰণ সদায় ওলাই গৈছোঁ যিহেতু মোৰ ভিডিঅ' এডিট কৰি দিবৰ কাৰণে মোৰ টাইমেই নহ'লেগৈ সেইটো কাৰণে নিদিলোঁ আৰু 2টা শ্বৰ্টছ দি দিছোঁ যদি চোৱা নাই সেইটো গৈ পেলাই মোৰ চেনেলত গৈ চাবগৈ আপোনালোকে আৰু এতিয়া ৰাতিটো বেলেগ একো প্ৰগ্ৰেম নাই আৰু ৰাতি বনাব আমাৰ ঘৰত আজি ৰুটি আৰু পনীৰ মানে পনীৰ আনি থৈছে
সেইখিনি বনাব ৰাতি বাৰু সেইখিনি বনোৱা সময়ত আপোনালোকক দেখাম এতিয়াতো বাৰু একো বনোৱা হোৱা নাই যেতিয়া বনাব তেতিয়া আপোনালোকৰ লগত দেখাম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব 1 hour later আৰু এইফালে মই পনীৰ বনাবৰ কাৰণে বিলাহী কাটি আছিলোঁ যিহেতু মই পনীৰ আনিছে বুলি কৈছিলোঁ আৰু পনীৰটো আজি মই বনাম বুলি ভাবিলোঁ বহুত বিশেষ একো ৰেচিপি দিয়া নাই চিম্পলকৈ বনাইছোঁ ৰাতি যিহেতু আৰু বেছি মছলা ৰাতি নাখাওঁ সেইটো কাৰণে চিম্পলকৈ বনাইছিলোঁ আৰু এইফালে মোৰ পনীৰ ৰেডি হৈ গ'ল চিম্পলকৈ বনাইছোঁ বেছি মছলা দিয়া নাই আৰু এইফালে মায়ে ৰুটি বনাই আছিলে আৰু এয়া হৈছে আমাৰ আজি লক্ষ্মী পূজা স্পেচিয়েল ডিনাৰ Hey guys, আপোনালোকে দেখিলে যে মই পনীৰ বনাই আছিলোঁ আৰু মায়ে এতিয়া ৰুটি বনাই আছে আৰু এটা হৈয়ে যাব আৰু খানা হৈয়ে গ'লগে এতিয়া 10টা বাজিবলৈ হ'ল ভাবিছোঁ যে ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ কাৰণ আৰু দেখাবলগীয়া একো নাই সৰু সুৰাকৈ এটা ভিডিঅ' বনালোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি ভাল লাগিলে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনাকো জনাব আপোনালোকে লক্ষ্মী পূজা কেনেদৰে চেলিব্ৰেট কৰিলে পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই গুড নাইট